হেল্ল' গাইছ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঘৰতে আছোঁ, কামলৈ যোৱা নহ'ল। সেইটো বাবে ভাবিলোঁ আপোনালোকক সৰুকৈ অকণমানিকৈ ভ্লগ এটা দিওঁ বুলি। আজিৰ দিনটো মই কেনেকৈ কি কৰোঁ আপোনালোকক অকণমান দেখুওৱা, সেয়া বুলি ভিডিঅ' অকণমান বনাওঁ বুলি ভাবিছোঁ। কেনেকুৱা হয় আপোনালোকে জনাব কমেণ্টত। এতিয়া যিহেতু সময়ো বহুত হ'ল, মই ঘৰতো কাম একো কৰা হোৱা নাই। কামখিনিও কৰোঁ, আপোনালোকেও চাই থাকক ভিডিঅ'টি। আৰু গাইছ, নাহাঁহিব, এইটোৱে হৈছে আমাৰ ঘৰ, মানে বাৰাণ্ডা এখনত আছোঁ যিহেতু। ঘৰত বনাব পৰা সুবিধা আমাৰ এতিয়ালৈকে হোৱা নাই। এইখনেই আমি এতিয়া এই বাৰাণ্ডাখনতেই আছোঁ। আপোনালোকে নাহাঁহিব যে এনেকুৱা ঘৰত থাকি পেলাই ভিডিঅ' বনাইছোঁ বুলি, সেইটো নাহাঁহিব। মই পিছত মানে সময় সুবিধা হ'লে ঘৰটো বনাম বুলি ভাবি আছোঁ। এইটো হৈছে আমাৰ মাহঁতৰ ঘৰ, এইটো আমাৰ ঘৰ। যিহেতু ধুমুহাই ভাঙি নিছিলে, সেইটো পৰা এতিয়া আমি তালৈ বেলেগকৈ থাকিবলগীয়া হৈছে যে। আৰু এইখন আমাৰ বাৰী, ইয়াত শাক পাচলি অলপ লগাই থোৱা আছে, বেঙেনা, মৰিচা, সুতৰা সেনেকৈ বিলাহী চিলাহী। ভগৱানে যদি কৰে, আপোনালোকেও যদিহে আশীৰ্বাদ দিয়ে, তেতিয়া মই নিশ্চয় ঘৰটো বনাব পাৰিম। তেনেকৈ আশীৰ্বাদ দিব, মৰম দিব, যাতে মই আগলৈ এনেকৈ ভাল ভাল ভিডিঅ' দিব পাৰোঁ। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকক মই দিনটো কেনেকৈ পাৰ কৰিছোঁ। মই যিহেতু কাম কৰোঁ, আপোনালোকক ক'ম মই কি কাম কৰোঁ বা ক'ত কাম কৰোঁ, ক'ম সেইবোৰ। মই যিহেতু কাম কৰোঁ, সেই কাম কৰোঁ কাৰণে মই ঘৰত থাকিব নোৱাৰোঁ, কাৰণ ৰাতিপুৱাই যাব লাগে আৰু গধূলি 6:30, 7টা বজাত আহি পাওঁহি, আৰু সেইখিনি সময়তো ঘৰৰ কাম একো কৰিবই নোৱাৰোঁ। আজি সেইটো কাৰণে ছুটি লৈছোঁ কামৰ পৰা, যাতে ঘৰখন অলপ চিজিল লগাব পাৰোঁ বুলি। আপোনালোকে চাই থাকক মোৰ ভ্লগটো। আৰু এয়া এতিয়া লাগি গৈছোঁ ঘৰ সৰাত। আৰু সেইখন কি হয় জানেনে গাইছ? সেইখন আমাৰ খৰি থোৱা চাং হয়। আজি যেনিবা খৰি নাই, খৰি এডাই হ'ল, আজি ভৰাব লাগিব খৰি অলপ। খৰি থোৱা চাং হয় সেইখন, তাৰ তলতে চৌকাটো পাতি লৈছোঁ। আৰু লাগি গৈছোঁ এনেকৈ ঘৰ সাৰিবলৈ। আৰু আমাৰ ঘৰটো যিহেতু ইমান ডাঙৰো নহয়, সেইটো পৰা আমাৰ ঘৰটো সাৰোঁতে বেছি সময়ো নালাগে, আৰু কৰি গৈছোঁ ফটাফট। আৰু এয়া এতিয়া ঘৰ চৰ সাৰি আজৰি হ'লোঁ। এইবোৰ এতিয়া চিজিল লগাই পেলাই সেই ওপৰত ওলমাই থ'ম। আপোনালোকেও চাই থাকক ভিডিঅ'টি। আৰু যিহেতু আমি বাহিৰত কাম কৰা মানুহ, ৰাতিপুৱা হ'লেই শুই উঠি ঘৰৰ কাম কৰিবই নাপাওঁ। শুই উঠি 7টা বজাৰ লগে লগে আমি যাবই লাগে। গতিকে তেনেকুৱা সময়ত আৰু জানেই ঘৰখন কেনেকুৱা হৈ থাকে। গধূলি সোমাওঁ 7টা, 6:30, 7টা বজাত সোমাওঁ। তেতিয়াহ'লে তেনেকুৱা সময়ত আৰু ক'ত ঘৰৰ কাম কৰিবলৈ সময় পাওঁ। সেইবাৰ আজি ছুটি পাইছোঁ, ঘৰটো অলপ চিজিল লগাই লওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে ভাবে চাগে মই কাম কৰোঁ বুলি কৈছোঁ, মই কি কাম কৰোঁ। আপোনালোকে নাহাঁহিব, মই কৈ দিওঁ, মই কাম বেলেগ কাম ইভাগেতো নাইয়ে। বেছি পঢ়া শুনা নহয় যিহেতু, কিনো পাম বেলেগ কাম কৰিবলৈ। মই হোটেল এখনত কাম কৰোঁ। এদিন শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ আপোনালোকক, সেই হোটেলখনতে কাম কৰোঁ। তাত বেলেগ কাম নকৰোঁ, বাচন ধোৱা কাম কৰোঁ। কেতিয়াবা মালিকে ক'লে মানে ইভাগে বেলেগ কাম দিয়ে, মালিকে নক'লে বাচন ধোৱা কাম কৰিব লাগে। যিহেতু দুখীয়া মানুহ হয়, দুখীয়া হ'লে মানে এতিয়া কাম কৰি খাবই লাগিব। চুৰ কৰি খাবলৈ যোৱা নাই বাৰু এতিয়ালৈকে। তথাপিও তাৰ মাজতো মানুহে বহুত কথা কয়, হোটেলত কাম কৰে, কিবা কৰে বুলি। কিন্তু মই জনাত কষ্ট কৰি ভাত খাইছোঁ, কাৰোবাৰ পৰা চুৰ দগবাজ কৰি ভাত খাবলৈকে নহয়, কষ্ট কৰি ভাত খাইছোঁ। গতিকে আপোনালোকেও কি কয় মোক জনাব কমেণ্টত। সেয়া কষ্ট নকৰিলে জানো পাব। তাৰ মাজতে এনেকৈ 2-এটা ভিডিঅ' বনাওঁ, ভাইৰেল হ'বলৈ বুলি বা কিবা হ'ব কাৰণে মই ভিডিঅ' নবনাওঁ। মই জাষ্ট এটা বস্তু দেখুৱাবলৈ ভিডিঅ' বনাইছে, মোৰ জীৱনটো মই কেনেকৈ পাৰ কৰিছোঁ, কিমান কষ্টত আছোঁ বা কিমান হেৰিত আছোঁ, মই সেইটো দেখুৱাবলৈ বিচাৰিছোঁ।
সুখ দুখৰ কথা অকণমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰোঁ, যাতে আপোনালোকে চাই ভাল পায়। এতিয়া আৰু মোৰ চেনেলটো নতুন চেনেল যিহেতু, গতিকে আপোনালোকৰ মৰম দিব, আশীৰ্বাদ কৰিব, যেন আগলৈ এনেকৈ ভাল ভিডিঅ' দিব পাৰোঁ। গতিকে চাই থাকক ভিডিঅ'টি। আৰু এয়া এতিয়া বিচনাখনো ঠিক কৰি লৈছোঁ। মোৰ মাইনা এজনী আছে, মাইনাজনীয়ে বিচনাত তুলি দিলে মানে তাই বহুত উৎপাত কৰে, বিচনা বেয়া কৰি দিয়ে যে। ৰাতিপুৱা এবাৰ পাৰিছিলোঁ, এতিয়া আকৌ পাৰিবলগীয়া হৈছে যে, 2-3বাৰ বিচনাখনকে ঠিক কৰি থাকিব লাগে। আৰু এয়া দেখিছেনে ইমান ৰ'দ দিছে আজি, ইমান ৰ'দ দিছে। ৰ'দত বাহিৰলৈ ওলাবলৈ মন যোৱা নাই। এইখিনি আচাৰৰ বৈয়াম অলপ ৰ'দত উলিয়াই দিছোঁ, মই নিজে বনোৱা ঔটেঙা আচাৰ, জলকীয়া আচাৰ। ইমান ৰ'দ দিছে, ৰ'দৰ কাৰণে ক'তো ওলাবলৈ মন যোৱা নাই। এতিয়া গৈ আছোঁ টিউবৱেলৰ পাৰত, বাচন অলপ ধুবলগীয়া আছে, বাচনখিনিও ধুই লওঁ। আৰু এয়া আমাৰ টিউবৱেলৰ পাৰ, কিছুমানে টিউবৱেলক দংকল বুলিও কয়। আৰু এয়া এতিয়া বাচন ধুই আছোঁহি আহি। এতিয়া ভাতো বনাব লাগিব, ফটাফট বাচনখিনি ধুই লৈছোঁ। মানুহজনো নাই, তেওঁ আহি ভাত খাবহি দুপৰীয়া সময়ত। আৰু এতিয়া দুপৰীয়া হ'লেই, সেইটো কাৰণে কামখিনি সোনকালে কৰি লৈছোঁ। এতিয়া বনাম ভাত। আৰু এয়া এতিয়া চৌকাটো জ্বলাইছোঁ ভাত বনাবৰ কাৰণে, যিহেতু আমাৰ গেছ নাই, আমি এনেকৈ চৌকাতে ভাত বনাই খাওঁ। আৰু চৌকাত ভাত বনাই খোৱাৰ জুতিটোৱে বেলেগ। আপোনালোকে জানেনে নাজানে গম নাপাওঁ বাৰু, কিন্তু মই চৌকাতে বেছি ভাল পাওঁ। এয়া ভাতকেইটা পাতি দিব লৈছোঁ। আৰু এইখিনি আলুৱে পিঁয়াজে উলিয়াই লৈছোঁ, আলুৱে দালিয়ে বনাম বুলি ভাবিছোঁ। বাকলিখিনিও ভালকৈ গুচাই লৈছোঁ সেইটোৰপৰা। আৰু এইখিনি সময়তে লাইনটো গুচি গৈছে। আমাৰ ইয়াত দুপৰীয়া লাইন গ'লে আমাৰ ৰুমটো বহুত আন্ধাৰ হৈ যায়। এতিয়া ভাত পানী বনাই মেলি আজৰি হ'লোঁ, যিহেতু তেওঁ কামলৈ গৈছে, তেওঁ এতিয়া ভাত খাবলৈ আহিব। বনাই মেলি আজৰি হ'লোঁ। আৰু এয়া এইফালে দুপৰীয়া ভাত সাজ খাব লৈছোঁ। এইখিনি হৈছে কণ বিলাহী দালি এনেকৈ বনাইছিলোঁ। তাৰপৰা এইখিনি হৈছে আলু পিটিকা। দেখিছে নহয়, মোৰ ছোৱালীজনীও দেখুৱাইছে আপোনালোকক, তাইও খাই আছে বুলি। খোৱা। এতিয়া আমি খাওঁ, আপোনালোকে চাই থাকক। আৰু তাইৰ উভতি দেখিছে নহয়, তাই আজি নহয় সদায় তাই ভাত খাওঁতে এইবিলাক এক্টিং কৰিবই। কি ভাল পায় এইবিলাক এক্টিং কৰি নাজানো আৰু। আৰু ফটাফট ভাতকেইটা খাই লৈছোঁ। মানুহজনে ফোন কৰিছিলে যে তোমালোকে ভাতকেইটা খাই লোৱা, মোৰ অলপ যাওঁতে দেৰি হ'ব বুলি ক'লে। সেইটোৰপৰা আমি খাই ল'লোঁ দুইজনীয়ে। আৰু তাইৰ উৎপাত দেখিছেনে, তাইৰ এক্টিং, কি এক্টিং চাব, তাই বহুত বেলেগ ধৰণৰ। আৰু এয়া খাই বৈ আজৰি হ'লোঁ হয়, এতিয়া গছৰ তলত বহিছোঁ। যিহেতু আজি ইমান ৰ'দ দিছে, গছৰ ছাঁতে বহিছোঁ, ধুনীয়া বতাহ মাৰি আছে। ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰা অৱস্থা হৈ গৈছে, ইমানে ৰ'দ আজি। আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেতিয়াহ'লে ইমানতে সামৰিছোঁ। অন্য এটা ভ্লগত লগ পাম। ধন্যবাদ, বাই বাই।